মই মাছ মাংস ভাত যিকোনো বস্তু হওক খুব ধুনীয়াকৈ মজাকৈ বনাব জানো। সেইকাৰণে চবে মোকে মাতে। গাঁৱত বিয়া হওক মৃত্যু পতা বা কিবাকিবি চব মানে মোকে মাতে বনাবৰ কাৰণে। চবত প্ৰচাৰ হৈ গ'লতো কথাটো গাঁৱে ভূঞে। আৰু মোৰ গাৰ্লফ্ৰেণ্ডজনীও ভাল পাইছিলে মই বনোৱা মাছ মাংস ভাত এইবিলাক খাই কিনে। সেইবুলি আমাৰ পূৰা বনাওঁ আৰু য'লৈকে মাতে তালৈকে যাওঁ আৰু। এবাৰ কি হ'ল, লগৰ এটাই ক'লে, বন্ধু এই এখন গাঁৱত তোক ভাত বনাবলৈ মাতিছে। তাৰপৰা মইতো ভাত বনাই ভালেই পাওঁ। তাৰপৰা গ'লোঁ আৰু লগৰটোৰ লগত। তাত আছিলে বিয়া। তাৰপৰা বিয়াত আৰু পূৰা মজাকৈ মাছ মাংস পনীৰ চনীৰ চব দিছে, চব বনাইছোঁ আৰু একদম টিপটপ। তাৰপৰা অলপ দেৰি কাৰণে আৰু বাহিৰলৈ ওলাই আহিলোঁ আৰু মানে পেণ্ডেলটো চাইছোঁ। তাৰপৰা মানুহ কিমান হৈছে এইবিলাক আৰু চাইছোঁহি আৰু। তাৰপৰা কইনাজনী পাছফালৰ পৰা দেখিলোঁ। অলপ আগৰ পৰাই চাই আহোঁগৈ কইনাজনীনো কেনেকুৱা, ধুনীয়াই নে কি। আগৰ দিশৰ পৰা গৈ কিনে দেখিলোঁ সেই যে আকৌ মোৰ সেই ভাল পাই থকা তাৰ বিয়াতে মই ভাত বনাই আছোঁ। বৰ দুখ লাগিলে, নিজৰ গাৰ্লফ্ৰেণ্ডৰ বিয়াতে ভাত বনাই আছোঁ।